খাবা আহিল না নাই গোটাইকেইটা বাপ 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 বিৰাট ৰ'দেই আজি নহয় গাছডাল পাইহে অলপ ভাল লাগিছে বাপ বাপ ৰ'দ দিছি দে চলিব খাই আহিল না নাই গুড মৰ্নিং স্যার কি গুড মৰ্নিং বলছা এই 6টা বাজা এতিয়া দুপৰীয়া 12টা 1টা বাজি যা লাগা হৈছে বাৰু বাৰু কৈছা যদি খুব ভাল হৈছে মোৰ ফালৰ পৰা গুড মৰ্নিং কৈছো বাৰু মই আচ্ছা সবে আইছা নাই বাৰু স্যার আমি সব আইছো ফাতেমা আৰু ইছলাম হয় ইয়াত কি আহা নাই স্যার ইদো কাৰণে আজি ইহঁতৰ ঈদৰ কাৰণে কালি দেউতা কৈছিল আমাৰ ইয়াত টিউচনত নাহে বুলি বাৰু ঠিক আছে আহা বহা আচ্ছা চলিহা তোমালোকৰ আজি পৰীক্ষা লোৱাৰ কথা আছিল নহয় আইছা না নাই সবে সাজু হয় ঠিক আছে বাৰু বাৰু চলিহাতে বহি গিলা ওলাইছো বহি গিলা ওলো লৈছা সবে আচ্ছা হেৰি বস্তু বাৰু অসমীয়াৰ পৰা ইংৰাজী অনুবাদ কৰ গৰুৱে ঘাঁহ খায় বোলে সোনকালে এই দেৰি হৈছে সোনকালে মাষ্টৰ বা আহি পালে নাই মেকুৰীৰ কাণ দুখন মই ভাত খাওঁ আমি স্কুলত যাওঁ চলিহা তহঁতে হলি নকৰা মিলা খাই কিটা হা মই অকণমান আহি আছো হয় এই মোৰ ল'ৰাটো লৈ আহিলো হে আমাৰ কি কৰা নাই ছাৰ সপোন কথাহে কথা আহি আছে আচ্ছা এতিয়া মাষ্টৰ মূল কথালৈ আহোঁ হয় মোৰ সুপুত্ৰ বুজি পাইছো লৈ আহিলোঁ আপোনাৰ ওচৰত ঘৰলৈ এতিয়া আপুনি কেনেকৈ কি কৰিব খোজেই আপোনাকে বজাম বুলি লৈ আহিলোঁ ঠিকে আছে বাৰু মই চাম ইয়াক এই মাষ্টৰ এটা কথা হ'ল নহয় এই আপুনি বোলে এতিয়া ইয়াতে টিউশ্যনৰ ব্যৱস্থাটো আছোঁ চলিবলৈ কাৰণে ৰাখছি মই চলি আছো হয় এতিয়া কথা হ'ল এই ৰ'দত পৰি আপোনাৰ ওচৰত আহিও কিবা এটা মানে পৰামৰ্শ পাম বুলি কি ব্যৱস্থাটো কৰে আপুনি ফিজ চিজৰ কথা এটা আছে বাৰু হ'ব এইবিলাক হ'ব বাৰু দিব লাগবই নাই আমি সজা মানুহতো গাঁৱলীয়া মানুহ আৰু ইয়াৰ এই এটা যে মোবিল নে কিবা আছে মাষ্টৰ মোবিল নে কি বুলি কয় মোবাইল মোবাইল মাষ্টৰ একেবাৰে সেইটো লৈ এই শালা গৰুই একেবাৰে মানে কি ক'ব আৰু মাষ্টৰ এই পৰ্যায়ত কেতিয়াবা একেবাৰে মজিয়াত মাষ্টৰ মানে নকৈছো নহয় মাতটো ঠাই মাৰছি মাতটো শৰ্মা আজিকালি ল'ৰাবিলাকৰ এইটো বেমাৰে মানে খাই মাৰছি হয় মই বহুত দেখা পাইছো মানে কিবা পাবজি গেম আজিকালি মাষ্টৰ এই পাবজি গেমটো সিহঁতৰ মানে বৰ প্ৰিয় এই গেমটো খেলি সিহঁত মানে পঢ়াৰ টেবুলৰ লগত কানেকশ্যন নাই বাপাহঁতৰ আপুনি ঠিকে কৈছে মাষ্টৰ এই এতিয়া কথা হ'ল বাৰু মূল কথালৈ আমি আহোঁ এতিয়া ইয়াৰটো পঢ়াটো মটিভেটি চব বুজি পালে আপুনি পাইছে এতিয়া কথা হ'ল এই কালিৰ পৰা কালি আহক কালি তুমি 6টা বজাত আহি যাবা হা এইখিনি জেগাতে 6টা বজাত আহি যাবা 6টা পুৰা 6টাত বাকী ল'ৰা ছোৱালীবিলাক 6টাত আহিব নাই ঘুমাই উঠবা লাগব তই যি হোপা কৰছা আমাৰ গালা কৰি মাৰছা উপায় নাই মাষ্টৰ বাৰু যিয়ে নহওক তই হেৰি কৰচোন তই যাই থাক মই অলপমান মাষ্টৰৰ লগত কথা পাতি যাই আছো এই চাইকেলখন ভালকৈ থবি হা তই আকৌ চাইকেল লৈ ক'ৰবাত ফুৰিব নাযাবি যা তই যা বৰ উপায় নহয় কৈছো মাষ্টৰ
এই মাষ্টৰ কি কয় হে এই আপুনি শুনা নাই মহাৰা মই কেহুমবাই বাদ দিছো এইটো মই খাইছিলো বাদ দিছো মাষ্টৰ এই টিভি পত্ৰ দেখা নাই এইগিলা কিমান বিজ্ঞাপন দি আছে মাষ্টৰ এই কপাতটো খালি মাষ্টৰ বহুত বেমাৰে লগ দেই বোলে বুজি পাইছো মাষ্টৰ এতিয়া হেৰি সেইগিলা কাহানী বাৰে কথা গেল যাওঁ কথা গেল এইটা মাষ্টৰ যেতিয়া হৈছা এই বেদ যিবিলাক অভ্যাস আছে অলপমান কিবা বুজি পাইছো বাৰু ঠিকে আছে মাষ্টৰ এতিয়া এই ল'ৰা ছোৱালীবিলাককো এইবিলাকে অকণমান আদৰ্শ দেখিলে বেছি ভাল হ'ব ক'ব লাগিব এই উপদেশতকৈ নিজে অলপমান খাব লাগে বাৰু পিছে মাষ্টৰ কালি পঠাই দিব ল'ৰা বাৰু কালি পঠাই দিব আৰু ফিজ চিজৰ কথাবিলাক মই ল'ৰাটোক কম নহয় এই মোৰ আকৌ বন্ধন গোটৰ কাম পইচা পাতি লৈ থাকো নহয় এই মোক ক'ব লাগিব মাষ্টৰ নহ'লে আকৌ চলিয়ে পইচাটো আনি বুজি পাইছে নহয় বাৰু যিয়ে নহওক এতিয়া কথা হ'ল মই বন্ধন গোটৰ পৰা আকৌ পইচা ওলাব লাগিব টিকটোক আকৌ লৈ যাব লাগিব টিকটো চহীটো মাৰিলে আকৌ মই বন্ধন গোটৰ পইচা পাওঁ বুজি পাইছা নহয় নিজেওতো সংসাৰ চলাইছা বাৰু বাৰু সেৱা হয় হয় কালি পঠাম দিয়ক কালি আহিলো দেই বাৰু 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 পঢ়াত মোৰ কাম নাই খালি চুচ ভাগৰ চলি হাত চব আহিছা নে কোনোবাই লাগি থাকিল নেকি আৰু স্যার কখন থাকিলা কখন কি অহা নাই স্যার আমি রাস্তা দিয়ে মই আহি আছিলো তাৰপিছত ৰাস্তাটো পাৰ হ'ব খুজিলো আমি এখন তো স্যার গাড়ী আহিল গাড়ী আহোঁতে আমি গাড়ীখন দেখা নাছিলো ইনকে মই পাৰ হ'ব খোজোঁতে মই কিবাকে পাৰ হ'লো গগনক তো স্যার খুন্দিয়ে মাৰিলা স্যার সি মৰিলে নেকি স্যার মৰিলে সি মৰিল নেকি স্যার মৰিলে মোৰ কি হ'ব এতিয়া সিটো মোক 3 মাহৰ পইচা দিবা বাকী থাকিল 3 মাহৰ পইচা কি নাপায় হা মই চাউল কিনবা পাম দালি কিনবা পাম মোবাইলৰ ৰিচাৰ্জ কৰবা পাম আৰু লাইটৰ বিল দিবা পাম কত কি কৰবা পাৰিম মইতো কোৱা নাই নহয় কি কৈছা তই বহুত দীঘল ঘটনা কি দীঘল ঘটনা কৈছো পিছে দীঘলকে কৈ থকা সময় নাই স্যার মই খাটাকে কওঁ কৈছো বাৰু খাটাকে আকৌ তাৰমানে আমি পাবজি গেম পাবজি এই পাবজিৰে মরছি সিয়ে মই একেলগে খেলছিলো দুটাই খেলবা পাৰি বহুত চারটাই খেলবা পাৰি আমি দুটাই খেলছিলো তাতে খুন্দি মেলা মই ঝাপ মাৰি আহিলো ৰাস্তাত তাৰমানে তহঁতৰ সেইটো কথা মোবাইলৰ কথা তহঁতকো মোবাইলে খাইছি আমাৰ মুৰ্গীটা তহঁতে খাইছা আল্লাহ এগিলা শিকাইছা তহঁতে এগিলা শিকছা কালি দেউতাৰ লগত ফটো চাইকেল চলাইছিলি নাই দুটা গাড়ী আছে ময়ে চলাও দেউতাৰ গাড়ী নচলাব নচলাও তই চলাবা কালি টেম্পো বচালো আজি দিব হয় নেকি আচ্ছা কিতাপ পত্ৰ চব লৈ আহিছা চব আছে ক'ত বহিম এইখন ব একেলাই একলাই ব একেলাই একলাই ব এটা মহিলা কোনো নালগে তাতে ব আচ্ছা তোমালোকে এইটো অংক কৰাচোন চবে 4 যোগ 1 সমান এই কৈ গো নতুনকৈ আহাব মই Panjang, panjang. Ada lagi ya?
তই কি লিখিলি বোলা কি লিখিলি চাৰিয়াতে হাতৰ চিন চাই দেখা যি কাৰণে লেখছো চা মই এই কি দেখাই আছা তই চা মই একো কোৱা নাই মই আকৌ আঙুলিকেইটা দিনতে ইংগিত দিছিলোঁ যে সি চাইছে বুলি মই ক'ব নোৱাৰো এই তাৰ আৰু সব মান সন্মান হাত কৰি দিলে মই আৰু চব মোৰ ফালে চাওঁ তই আজিৰ পৰা পঢ়িবি নে নপঢ়া যদি নপঢ়া এনেকুৱা যদি তই উত্তৰ কৰা মোৰতো মান সন্মান তই চব চেষ্টা কৰিবি গতিকে তই আজি কি কৰ বেগ লওঁ আৰু ঘৰত যা মই দেউতাক ফোন কৰি আছোঁ হা মই দেউতাক ফোন কৰি আছোঁ ক'ত বেগ লওঁ আজি ঘৰত যা